এইটোৱে হয় কুশ্যনটো, এইটোৱে বনাইছোঁ। হাই এভৰিৱান, মই দীপ্তি চেতিয়াই বনোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজি মই আকৌ নতুন এটা কুশ্যন বনোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকেও বনাব পাৰিব। আৰু মিষ্টাৰৰ পুৰণা চাৰ্ট আছিলে, তাকে মই বনাই পেলাই দেখাইছোঁ ভিডিঅ'টোত। সকলোৱে চাব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এটা চাৰ্ট ল'লোঁ, সেইটো মই বুটামকেইটা খুলি পেলাই উল্টাই ল'ম, যাতে জোখটো লওঁতে সুবিধা হয়। তাৰপিছতে জোখটো ল'ম, জোখটো লোৱাৰ পিছত জোখটো ল'লোঁ। আৰু এতিয়া এখন কেঁচি আৰু এটা বেজী লৈ পেলাই, মই বেজীৰেই চিলাওঁ, কিয়নো মই মেচিন চিলাব নোৱাৰোঁ, সেইকাৰণে বেজীৰে চিলাব লগা হয়। আৰু চাৰিওকাষত সমানে জোখ লৈ পেলাই আপোনালোকে প্ৰথমতে চিলাই ল'ব, চিলাই লোৱাৰ পিছত কাটিব। মই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু ল'ৰাই কেনেকৈ জানো ডিলিট কৰিলে, সেইটো ভিডিঅ'টো নাথাকিলে, ডিলিট হৈ গ'ল, সেইকাৰণে ভালদৰে দেখাব নোৱাৰিলোঁ। তাৰপিছতে চিলোৱাৰ পিছত কাটি লোৱাৰ পিছত আকৌ উল্টাই ল'লোঁ। উল্টাই লোৱাৰ পিছত ইয়াত কাপোৰ সোমাই দিছোঁ। কম সময়তে বনাব পাৰে পুৰণা চাৰ্টৰ দি পেলাই এনেকুৱা কুশ্যন। আপোনালোকে ইয়াত আঁঠুৱাও সোমাই ল'ব পাৰে। মই আঁঠুৱা সোমোৱা এটাও বনাইছোঁ, আৰু এনেই কাপোৰ কিছুমান পৰি আছিলে, সেইটোৰো বনালোঁ। মই এনেকৈ আগতো কেইটামান কুশ্যন বনাইছিলোঁ, সেইকেইটা মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।